আমি আহি পালো এতিয়া সো মোৰ লগত ডিম্পুদাও আছে সো ডিম্পুদা কি ক'বা ভাল লাগিছে সৰকাৰি স্কুল এখনত আহিছো অলপ কিবা কিবি বস্তু দিম পঢ়া পাতি বস্তু হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল SMD ব্লগছ সো আজি সানডে আজি এটা শৰ্ট ৰাইড আছে সো ৰাইডটোৰ বিষয়ে মই ডিটেইলকৈ অলপ দেৰিকৈ কৈ আছোঁ আপোনাক কিন্তু ৰাইডটো আজি খুব ভাল হ'ব মোৰ লগত নিহাৰো আছে সো দুটাই এতিয়া APSC গৈ আছোঁ বল দেৰি হৈ আছে APSC যায় আপোনাক ৰাইডটোৰ বিষয়ে গোটেই ডিটেইল কৈ আছোঁ অলপ আমি ৰাইডটোত ওলাই আহিছোঁ সো তাত দেৰি হৈছে কাৰণ আমাৰ কাৰণে ৰখি আছিল তাৰ বাবে আমি ওলাই আহিলোঁ এতিয়া পাইছোঁ লখৰা এইটো দ্বিতীয় অফিচৰ সন্মুখতে সো ৰাইডটোৰ বিষয়ে আপোনালোকক কৈ দিছোঁ যে আজি আমি গৈ আছোঁ ৰঙিয়া সো ৰঙিয়াত বহাগী ৰাইড বুলি এটা ৰাইডত আমি গৈ আছোঁ তাত মানে গোটেইবোৰ টিমে মিলি সো মোতকৈ ভালকৈ নিহাৰে ক'ব মানে আজি আমাৰ ৰাইডটো অৰ্গেনাইজ কৰা হৈছে সৰু সৰু ল'ৰা ছোৱালীবোৰ যিবিলাকে মানে পইচাৰ প্ৰব্লেমছ পায় ন কিছুমান যিকোনো কাৰণৰ কাৰণে বা ফেমিলি প্ৰব্লেমছ থাকে পঢ়িবৰ কাৰণে তো আমাৰ গোটেই টিমবিলাকে মিলি কিনে এটা অৰ্গেনাইজ কৰিছোঁ যে এইবছৰো হোৱা উচিত আৰু এইবছৰ আমি যাই আছোঁ তো এইবছৰ যাই কিনে আপোনালোকে দেখা পাব কি তাতে আমি কেনেকৈ চেৰিটিবোৰ দিয়া হৈছে তো আমি যাওঁ বাকীবোৰ বাইকাৰ্ছ পিছেদি আহি আছে আমাৰ কৈ আছোঁ যাই কৈ আছোঁ কাৰণ আমাৰ বহুত দেৰি হৈছে এতিয়া 11টা বাজিছে সো গোটেইবোৰ টিমে আমি মিলি যোনে যি পাৰে অলপ পইচা দান বৰঙণি জনাম বাকী সকলো টিম আছে তাত গৈ মই ডিটেইলটো আপোনালোকক দি আছোঁ গতিকে পাইছোঁ এতিয়া ৰঙিয়াৰ খৈৰাবাৰী প্ৰাথমিক বিদ্যালয় সো ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকক এতিয়া যোনে যি পাৰে আৰু দি আছে সো এইখন ষ্টুডেণ্ট অহা নাই মানে সেইকাৰণে প্ৰব্লেম হৈ আছে আজি ছানডে সো কিছুমান অহা নাই সো এইখন স্কুল আমি আহি পালোঁ এতিয়া সো মোৰ লগত ডিম্পুদাও আছে সো ডিম্পুদা কি ক'বা ভাল লাগিছে সৰকাৰি স্কুল এখনত আহিছোঁ অলপ কিবা কিবি বস্তু দিম পঢ়া পাতি বস্তু তাৰ লগতে বাইকৰ সজাগতাৰ ওপৰতো অলপমান কথা কোৱা হ'ব যে ৰাস্তাৰে বাইক চলালে ভালদৰে চলাব লাগে বা কেনেকৈ যাব লাগে সৰু সৰু ল'ৰা ছোৱালী যদি এতিয়াৰ পৰা জ্ঞানটো পিছলৈ তেতিয়া পাৰিব তো সেই আৰু সজাগতা বৃদ্ধি কৰাৰ লগতে অলপমান কিবা আৰু পঢ়া শুনা যোনে যি পাৰে সেই হিচাপে চাব পাৰে দেখুৱাই দিব অলপ মই দেখুৱাই আছোঁ
কেনে লাগে এইখিনিয়ে আজি এতিয়া চব যাবলৈ হৈছে ওলাইছে চ' ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লাইকো কৰিব কাৰণ বহুত কষ্ট হয় ভিডিঅ'টো বনোৱাতে লাইক কৰিব আৰু সকলোৰে আগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু কোনোবাই যদি এনেকুৱা মানে বস্তু দিব খোজে কোনোবাই তেতিয়াহ'লে মোক কমেণ্ট কৰক মই কমেণ্ট কৰক তাৰ যোগেদি মই আপোনালোকক ৰিপ্লাই দিম চ' এতিয়া যাওঁ বেক টু গুৱাহাটী বাই